আহ, আন্তৰিকতাৰে সকলোকে সম্বোধন জনাই আমাৰ যিটো প্ৰেছ মিট আজি আমি আৰম্ভ কৰিব গৈছোঁ। প্ৰেছ মিটটো আমি খুব দুখৰ সৈতে আৰম্ভ কৰিবলগীয়া, আমাৰ লগত ইনজাষ্টিচ হৈছে। আপোনালোকে নিশ্চয় আমাৰ কমিটিৰ আমি ইমিডিয়েট এটা হেৰি কৰিছোঁ, ইনজাষ্টিচ হৈছে বুলি আমাৰ লগত। এই ইনজাষ্টিচ হোৱাৰ যিবিলাক কাৰণ আমি ক'ব বিচাৰিছোঁ। প্ৰথম হ'ল, আমাৰ হাতত এটা ৰেলৱে NF ৰেলৱেৰ পৰা ষ্টেট অফিচাৰৰ পৰা এখন লেটাৰ হৈছিলে 8 তাৰিখে, এটা অন অৰ বিফোৰ 8/12/2020 8/12। এই নোটিছটো আপোনাৰ মাৰিছে, আমাক যাব দিছিলে চৌকত। ইয়াতে পইণ্ট আছে, আপোনালোকে চাব পাৰিব চৌকত আমি ৰেলৱে লেণ্ডত কিয় আছোঁ। আমাৰ গ্ৰেণ্ডফাদাৰবিলাক ৰেলৱে ছাৰ্ভ কৰিছিলে, আমাৰ নাতি পুতিবিলাক ইয়াতে আছে। তেখেতসকলে ঠিকভাৱে জাগা জমিন ল'ব পৰা নাই। আমাৰ চবৰ বেছিভাগৰ দেউতাবিলাক ৰেলৱে এমপ্লয় আছিলে। কিন্তু আমি 8 তাৰিখে যোনটো আমি যাম, তাত 8 তাৰিখ আপোনাৰ এইটো নোটিছটো মাৰিব লাগিছিলে 5 দিন আগত, মাৰিছে আপোনাৰ 8 তাৰিখ পিছবেলা 2টাৰ পিছত, যাতে আমি লামডিং গৈ নাপাওঁ। আমাৰ লগত যিটো এটা কনস্পিৰেচি চলিছে, সেইটোৰ প্ৰথম উদাহৰণ 8 তাৰিখ আমাক যাব দিছিলে, ইয়াতে লিখা আছে 8 তাৰিখ পিছবেলা 2টাৰ পিছত ইয়াত পেষ্ট কৰিছে, যাতে আমাৰ ৰাইজে তাতে তেখেতলোকৰ ৰিপ্লাই দিব নোৱাৰে। এইটো হ'ল প্ৰথম পইণ্ট। আমি ৰেলৱেৰ লগত কপাৰেট কৰিম, কিন্তু ৰেলৱে এতিয়ালৈকে জনোৱা নাই যে তেখেতসকলৰ কিমান ফুট একচুৱেল লেণ্ড। আমাৰ কাউন্সিলৰ আণ্ডাৰত কিছুমানৰ পাট্টা আছে, সেইখিনিৰ ওপৰতো নোটিছ ছাৰ্ভ কৰিছে। আমি নাজানো সিহঁতৰ কিমান লেণ্ড আৰু কি প্ৰজেক্ট আছে, এতিয়ালৈকে তেখেতসকলে শ্ব' কৰা নাই। ছেকেণ্ড হ'ল, আমাক 16 তাৰিখ একটা মাতিছিলে লামডিং DRM অফিচত। এইটো এটা আছে যে আমাক ইভিডেন্স লৈ যাব দিছিলে আৰু লগতে আমাক পাৰ্চনেল অৰ্থাৎ ইণ্ডিভিজুৱেল এটা হিয়াৰিং কৰিব বুলি লিখা আছে নোটিছটো। এই নোটিছটো আমাক ইণ্ডিভিজুৱেলি কাকো ছাৰ্ভ কৰা নাই। তেখেতসকলে মানে এৰিয়া বেছি যে 2-4টা জেগাতে পেষ্ট কৰি দিছে, পাব্লিক প্লেচত পেষ্ট কৰিছে। আমাক ইণ্ডিভিজুৱেলি এতিয়ালৈকে কোনো নোটিছ ছাৰ্ভ কৰা নাই। আৰু এই নোটিছত লিখা আছে 16 তাৰিখ 10টা বজাত আমি DRM অফিচত যাব লাগে। আমি তাতে গৈছোঁ চবে, আমি ষ্টেট অফিচাৰক মাতিছোঁ, আপুনি আমাৰ ৰাইজক ওলাই পেলাই আহি চবক বুজাই দিয়ক। চবক পাৰ্চনেলি মাতিছে, পাৰ্চনেলি হিয়াৰিং বুলি ইয়াত মেনশ্যন কৰা আছে এই 16 তাৰিখ মাতাটো। কিন্তু তেখেতসকলে পাৰ্চনেলি হিয়াৰিং নকৰি পেলাই কৈছে আপোনালোকে 3জন-5জন ভিতৰত আহক, আপোনালোকৰ লগত কথা পাতিম। কিন্তু তেখেতসকলে সেইটো আমি মান্তি হোৱা নাই। আপোনালোকে পাৰ্চনেলি চবক মাতিছে, চবৰ ওচৰত, ৰাইজৰ ওচৰত আহি কথা পাতক। তেখেতসকলে আহিছে, ষ্টেট অফিচাৰ বাহিৰত আহিছে, আহি পেলাই কথা পাতিছে। আমাৰ যি যি ডকুমেণ্টছ আছিলে, আমি কোনোবা 61ৰ পৰা, কোনোবা 71ৰ পৰা, কোনোবা 1944 ইয়াতে এমপ্লয়ী হিচাপেও আছিলে। তেতিয়া আমাৰ NCLs আৰু এইবিলাক চব ইউনাইটেড আছিলে। সেইবিলাক কাগজো আমি ছাবমিট কৰিছোঁ। কিছুমান ডাক নম্বৰ, পাট্টা নম্বৰ থকা অট'নমাছ কাউন্সিলৰ থ্ৰু দি পেলাই পাট্টা লেণ্ডত নোটিছ ছাৰ্ভ কৰিছে। সেই ফাইলটো আমি ষ্টেট অফিচাৰক দিছোঁ। তাৰ লোকেল থানাৰ OC আছিলে ওচৰত, বিভিন্ন ধৰণৰ অফিচাৰবিলাক লামডিঙৰ আছিলে। কিন্তু তেখেতসকলে ক'ব বিচাৰিছে যে আমি সেইদিনা এটেণ্ড হোৱা নাই। তাৰমানে তেখেতসকলে কিবা না কিবা আমাৰ লগত এটা কনস্পিৰেচি কৰিব বিচাৰিছে। এতিয়া 22 তাৰিখে তেখেতসকলে এটা নোটিছ ছাৰ্ভ কৰিছে, য'ত লিখা আছে 16 তাৰিখৰ পৰা 15 দিন ধৰা হৈছে, আপোনালোকে 30 তাৰিখৰ পৰা ভেকেট কৰিব, ইভেকশ্যন কৰা হ'ব। তো এই নোটিছটো যে দিছে, তাতে মেনশ্যন কৰা আছে 16 তাৰিখে আমি যোৱা নাই আৰু আমি ভেলুৱেবল ডকুমেণ্টছ দিয়া নাই। আমাৰ ওচৰত বিভিন্ন ভিডিঅ' ফুটেজৰ পৰা, পেপাৰ কাটিঙৰ পৰা 16 তাৰিখে আমি লামডিঙত যোৱা এইখিনি নিউজ পেপাৰৰ কাটিং আছে। লামডিং মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্যালয় ঘেৰাও আৰু বিভিন্ন ধৰণৰ আমাৰ হাতত ফুটেজ আছে। লামডিং DRM কাৰ্যালয় ঘেৰাও সহস্ৰ এইবিলাক আমাৰ এই ফুটেজবিলাক আমি থৈছোঁ। কিন্তু তেখেতসকলে ইয়াতে দিছে পৰহিদিনা যিখন নোটিছ পেছ কৰিছে 30 তাৰিখৰ ভিতৰত ইভেকশ্যন হ'ব। সেই নোটিছটোক তেখেতসকলে মেনশ্যন কৰিছে আমি 16 তাৰিখে যি মাতিছিলে DRM অফিচত আমি যোৱা নাই বুলি। কিন্তু আপোনালোকৰ মিডিয়া চেনেলে, বিভিন্ন উইটনেছ আছে, এইটোৰ বিভিন্ন চেনেলে এইটো হাইলাইট কৰিছে। প্ৰাগ নিউজ কওক, DOIC কওক, আৰু আজিকালি মিডিয়াটো আছেই, ছ'চিয়েল মিডিয়া বিভিন্ন জেগাতে এইটো ভাইৰেল হৈছে যে আমি সেই 16 তাৰিখে গৈছোঁ। এতিয়া আমাৰ লগত যে ইনজাষ্টিচ হৈছে, আজিৰ মূল কথাটো হ'ল আমি এই ঠাণ্ডাৰ সময়ত চবৰ পৰীক্ষা আছে ওচৰত, বিভিন্ন ধৰণৰ সমস্যা আছে। এই 20-25 হাজাৰ মানুহক একেলগে তেখেতসকলে উচ্ছেদ কৰিব বিচাৰিছে। সেইটোৰ কাৰণটো আমি কি আমি জানিব বিচাৰিছিলোঁ তেখেতসকলৰ পৰা। এতিয়ালৈকে কাৰণটো ক্লিয়াৰ কাট জনোৱা নাই। খালি তেখেতসকলে কৈছে সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে। সুপ্ৰিম কোৰ্টৰ কি গাইডলাইন আছে? যদি সুপ্ৰিম কোৰ্টে আমাৰ ইণ্ডিয়াৰ ভাৰতীয় ৰেল ডেভেলপ কৰিব, আমিও ভাৰতীয় হয়, তো আমাক পাৰ্ট ভাৱে সিহঁতে যিমানটো দৰকাৰ
এতিয়া যদি অলপ হলে 50 মিটাৰ দৰকাৰ বা 50 ফিট দৰকাৰ বা 100 ফিট দৰকাৰ তেখেতসকলে কৰক। আমি এৰিবলৈ মানা কৰা নাই, আমি প্ৰটেষ্ট কৰা নাই, ৰেলৰ এগেইনষ্টত আমি যোৱা নাই। কিন্তু আমাৰ এই 25,000 মানুহক এট এ টাইমত তেখেতসকলে কিয় উচ্ছেদ কৰিব বিচাৰিছে? এই মানুহবিলাক ক'ত যাব? অহা দিনত এক্সাম আছে বাচ্চাবিলাকৰ, অহা জানুৱাৰী ফেব্ৰুৱাৰীৰ পিছত মেট্ৰিক আছে, হায়াৰ ছেকেণ্ডেৰী আছে। এইখিনি অৱস্থাত আমাৰ মানুহখিনি পটককৈ এই 30 তাৰিখ ধৰিছে, সেইটো আজি 24 তাৰিখ আৰু পেছ কৰিছে নোটিছটো তেখেতসকলে 22 তাৰিখ পিছবেলা, আৰু হাইকোৰ্টো বন্ধ হৈ আছে। সেইকাৰণে আমি বিচাৰিছোঁ যে এইটো আপোনালোকৰ থ্ৰু দি যাতে এইটো ওপৰমহলত যায় আৰু জাষ্টিছ হয়। আজিৰ প্ৰেছ মিটৰ মূল উদ্দেশ্যটো এইটো। তাৰপিছত যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে আপোনালোকে সুধিলে আমি ৰিপ্লাইটো দিম। হয়, এই সংক্ৰান্তত আমি মুখ্যমন্ত্ৰী তথা আমাৰ ক'বলৈ গ'লে যদি আমাৰ ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে আমাৰ ইয়াত হস্তক্ষেপ কৰি পেলাই আমাৰ ইন'চেণ্ট পিপুল যিবিলাক আছে, ভাৰতীয় নাগৰিক যিবিলাক আছে, লাগিলে তেখেতসকলে সব ডকুমেণ্ট ছাৰ্ভে কৰক, সব ডকুমেণ্ট চাওক। একচুৱেলি ইহঁতে 1944-ৰ ৰেলৱে এমপ্লয়ী হিচাপে ইয়াতে ছাৰ্ভ কৰিছে। যেতিয়া ব্ৰিটিছ আমল আছিলে, ব্ৰিটিছ সময়তে 4 টকা চেলাৰী হিচাপে ইয়াতে এপইণ্টমেণ্ট দিয়া মানুহ কাম কৰিছে। সেই ল'ৰা ছোৱালী নাতি পুতি সেইখিনিতো আমাৰ গ্ৰেণ্ডফাদাৰবিলাক নাই, নাতি পুতিবিলাক এতিয়া আছে। কিন্তু আমাৰ বিভিন্ন ধৰণৰ অসুবিধা থকাৰ কাৰণ আমি পাট্টা মাটি ল'ব পৰা নাই। সেইকাৰণে আমি বিচাৰিছোঁ ৰেলৱে আমাৰ ওপৰত এটা জাষ্টিছ কৰক। একেলগে ইমানখিনি মানুহক উচ্ছেদ কৰিব নালাগে, পাৰ্ট পাৰ্ট যদি সিহঁতৰ দৰকাৰ অলপ অলপকৈ ডেভেলপ কৰক। আমি ডেভেলপৰে এগেইনষ্ট নহয়, ডেভেলপমেণ্টটো হ'ব লাগে, কিন্তু একেলগে ইমান মানুহ যাব ক'ত ল'ৰা ছোৱালী বাচ্চা লৈ পেলাই। আমি এইটোৱে আমাৰ অসমৰ মুখ্যমন্ত্ৰী তথা যদি চেন্ট্ৰেলৰ আপোনালোকৰ মিডিয়াৰ জৰিয়তে যাব পাৰে বা अगर हो सके तो सेंट्रल तक अगर आप लोग पहुँचाने का मदद करें तो हम गुजारिश करेंगे हमारी सेंट्रल गवर्नमेंट से कि हमारी जो ये जनता है, इस जनता को 20-25 हज़ार जनता को न्याय दे, क्योंकि हम लोगों के साथ अन्याय हो रहा है। ये अन्याय हम लोग को कम से कम न्याय दे। कमती से कमती जितना आप लोग को फिलहाल चाहिए इतना जमीन ले, बाकी का जमीन हम लोग को कुछ दिन के लिए भी रहने दे, तो आदमी धीरे धीरे आगे ठीक हो जाएगा। आगे का आदमी घर सर बना ले। আমি 16 তাৰিখে প্ৰথম নোটিছটো 18 নৱেম্বৰ মাৰিছিলে। আমি ডিচি তাত গৈছোঁ। তাৰপিছত দিন 19 নৱেম্বৰ আমাৰ MP CM বা লোকেল MLA সবৰ ঘৰত গৈছোঁ। তেখেতসকলে কৈছে যে ৰেলৱেটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়। MP আমাৰ ওচৰত DRMক ফোন কৰিছে, কিবা প্ৰজেক্টৰ আছে নেকি? প্ৰজেক্ট খালি আছে বুলি কৈছে, কিন্তু প্ৰজেক্টৰ কোনো ক্লিয়াৰিফিকেশ্যন নাই। তো প্ৰজেক্টটো আছে, আমিও মানিছোঁ ৰেলৱে কিবা কাম কৰিব, কিন্তু কিমানটো লাগে এতিয়ালৈকে কোনো ক্লিয়াৰ কৰা নাই। আমি সেইদিনা লামডিঙতো গৈ কৈছোঁ, आप लोग को कितना जरूरी है बोल दीजिए। हम लोग अगर कुछ भी घर बच जाता है, बाकी का जो घर तोड़ जाएगा उसको हम लोग अपना लेंगे। अगर आप मेरा तरफ में थोड़ा सा भी जगह बचा होगा, मैं अपना घर में उसको बसेरा कर दूंगा। लेकिन वो लोग मानता ही नहीं है। वो लोग कोई नहीं, हम लोग को सुप्रीम कोर्ट का क्या गाइडलाइन है? आदमी को मार के क्या सुप्रीम कोर्ट का गाइडलाइन है? आदमी को बेघर करके बच्चे को अनाथ छोड़ के क्या सुप्रीम कोर्ट का गाइडलाइन है? सुप्रीम कोर्ट कोई चाहता है नहीं क्या आदमी ऐसा स्टेशन में पड़ा रहे, बाजार में पड़ा रहे, छोटा बच्चा एग्जाम देने ना पाए? तो इसीलिए मेरा गुजारिश है कि सेंट्रल गवर्नमेंट तक कि एक अगर कम से कम हो सके तो हमारी लोकल अथॉरिटी से भी हम लोग बार बार गए, तो वो लोग मिल के हम लोग को कुछ न्याय करें। जस्टिस करने के लिए आज का ये प्रेस मीट बुलाया गया। যিখিনি এক্সেছ মাটি ল'ব বা যিখিনি এভিকশ্যন কৰাব, কিছু ব্যক্তিগত খণ্ডক বা ব্যক্তিগত কাৰোবাৰ কোনো বিশেষ ব্যক্তি মানুহক হতুৱাই দিবলৈ কিবা এটা কনস্পিৰেচি বুলি ভাবেনে আপোনালোকে? নাই, মানে তেনেকুৱা কথাটো নহয়। কনস্পিৰেচি নহয়, এইটো ব্যক্তিগত নহয়, কাৰোবাৰ কোনোবা প্ৰাইভেট কোম্পানী বোলে এক্সেছ মাটি লৈ যিমান ৰেলৱে লাগে বাকী প্ৰাইভেট কোম্পানী কিবা দিয়া এইবোৰ আমি এতিয়ালৈকে খবৰ পোৱা নাই। আমি যিখিনি খবৰ এতিয়ালৈকে পাইছোঁ এইবোৰ পোৱা নাই। ৰেলে আমাক নটিচ দিছে যে আমাক ভেকেট কৰিব লাগে জেগাখিনি, কিবা কাম আছে, কিবা প্ৰজেক্ট আছে, আমাৰ ক্লিয়াৰিফিকেশ্যন নাই। এতিয়া খালি যি আমাৰ উঠোৱাৰ পাছত জমিখিনি কি হ'ব নহ'ব আমাৰ হাতত তেতিয়ালৈ তথ্য নাই। এইবোৰে আপোনালোকে 16 তাৰিখ যোৱা নাই বুলি যে একেবাৰে কৈ দিছে, সেইটো আপোনালোকে কি ভাবে? এইটো ৰেলে কি ভাবি কৈছে ক'ব নোৱাৰোঁ। আমি যে আমাৰ যে নোটিছ ছাৰ্ভ কৰিছিলে তাত নোটিছ হিচাপত আমাক 16 তাৰিখ পাৰ্চনেল হিয়াৰিং বুলি মাতিছিলে। পাৰ্চনেল হিয়াৰিঙত আমি গোটেই গৈছিলোঁ। আৰু এটা কথা ইয়াত ক'ব বাজিৰে মাজত, মানে আমাৰ সংবাদ মাধ্যম যিবিলাক ৰিপৰ্টাৰ বন্ধু আৰু ডাঙৰীয়াবোৰ লৈছিলে খবৰটো, ইয়াত এটা বস্তু লিখিছে চাব আপোনালোকে, কাৰ্যালয় ঘেৰাও কৰিছোঁ বুলি লিখিছে। কিন্তু এতিয়া আপোনালোকৰ এই যে এটা মিঠাই বা যিখিনি কৈছে তাৰ এগেইনষ্টত আপোনালোকৰ নেক্সট ষ্টেপ কি হ'ব?
নেক্সট ষ্টেপ আমি এই কথাখিনি ক'ব অকণমান প্ৰয়োজন আছে। ইয়াত লিখা প্ৰবন্ধখিনি লিখিছে যে মানে আমি ঘেৰাও কৰিছোঁ বুলি, সংবাদ মাধ্যম 3টা পেপাৰত কাটিং আছে। আমি কিন্তু ঘেৰাও কৰা নাই, আমাক মাতা হৈছিলে, আমাক হেয়াৰিঙৰ কাৰণে মাতা হৈছিলে। আমি মানুহ গৈছিলোঁ 1809 ঘৰক হেয়াৰিঙৰ কাৰণে মাতা হৈছিলে। সেই ইমানখিনি মানুহ গোট খালেতো এটা ভিৰ হ'বই। একো ব্যৱস্থা কৰা নাই ৰেলৱে অথৰিটিয়ে, ব্যৱস্থা নকৰাকৈ আমাক প্ৰথমে গেটত সোমাব দিয়া নাছিলে। তেতিয়া আমি নোটিছখিনি দেখালোঁ, তাত যে ছিকিউৰিটি অফিচাৰ আছিলে, এইখিনি পঢ়ি গ'লে ঠিক আছে আপোনালোকে ভিতৰত যাওক, কিন্তু আমাৰ বিল্ডিঙৰ ভিতৰত এণ্টাৰ কৰিব দিয়া নাই। আমি এণ্টাৰ কৰিব নিদিয়াৰ কাৰণে আমি বাহিৰতে খাৰা হৈ আছোঁ। তেতিয়া ভিৰ বহুত হৈছে। তাৰপাছত আমাৰ এই ডাঙৰীয়া ক'লে যে তাৰ পাছত পৰিস্থিতিখিনি শুনিলে যে আমাৰ পৰা কাগজখিনি যেনে তেনে অকণমানকৈ ল'লে, লোৱাৰ পাছত এই 16 তাৰিখে নোটিছ এখন ইছ্যু কৰিলে। সেইদিনাই আমি আবেলি 2টা বজালৈকে তাত আছোঁ, তেতিয়ালৈ একো খবৰ নাই। তাৰ পাছত এই নোটিছখন 16 তাৰিখে ইছ্যু কৰিলে, 16/12/2022। আৰু আমাৰ ৱালত কাৰোবাৰ কলনীৰ ৱালত আমাৰ ৰেলৱে লেণ্ড য'ত আমি কলনী আছোঁ তাতে মাৰিলে 22 তাৰিখে। 22 তাৰিখে মাৰাত 16 তাৰিখৰ পৰা নোটিছখনত 22 তাৰিখ যে মাৰিলে, এই মাজৰ সময়খিনি সিহঁতে কি কৰিলে? 16 তাৰিখ যদি নোটিছখিনি ইছ্যু কৰিছে, 16 তাৰিখ আমাক দিব লাগিছে, তেতিয়া সময় পালোঁ হয়, আমি কিবা এটা আইনৰ সাহায্য ল'ব পাৰিলোঁ হয় যে আমাক ভাঙা হৈছে, অকণমান এটা সময় দিয়ক বুলি। এতিয়া আপোনাৰ এই সময়টো নোপোৱাৰ কাৰণে আগতে আমাৰ কোৰ্টো বন্ধ, এই কোৰ্ট বন্ধ হোৱাৰ কাৰণে আপোনাৰ সংবাদ মাধ্যমৰ পৰা আমি বিচাৰিছোঁ যে এইটো কেনেকৈ আমি অকণমান সময় পাওঁ, যাতে আমি ৰিছেটেলমেণ্ট কৰিব পাৰোঁ। ইয়াৰ পৰা আঁতৰি যোৱাৰ কাৰণে অকণমান সময় দৰকাৰ। আচ্ছা, মই অলপ ক'ব বিচাৰিছোঁ